সাৱধান গুৱাহাটীবাসী গুৱাহাটীত ডেংগীৰ ত্ৰাস গুৱাহাটীত ডেংগীয়ে লৈছে ভয়ংকৰ ৰূপ গুৱাহাটীত ডেংগীয়ে লৈছে এক প্ৰকাৰত ভয়ংকৰ ৰূপ ইটোৰ পাছত সিটো অঞ্চলত ডেংগীয়ে প্ৰভাৱিত কৰাৰ খবৰ আহিছে যাক লৈ এতিয়া শংকিত হৈ পৰিছে মহানগৰবাসী ইফালে মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডেংগীত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত মহিলাগৰাকীৰ ঘৰ গুৱাহাটীৰ ভাস্কৰ নগৰত দীৰ্ঘদিন ধৰি গুৱাহাটীৰ ভাস্কৰ নগৰ অঞ্চলত বৃদ্ধি পাইছে ডেংগীৰ প্ৰাদুৰ্ভাৱ ভাস্কৰ নগৰত একেটা পৰিয়ালৰ ৫জন সদস্য আক্ৰান্ত হৈছে ডেংগীত স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি বিগত এটা মাহত বৃহত্তৰ ভাস্কৰ নগৰ অঞ্চলত ৩০ৰো অধিক লোক ডেংগীত আক্ৰান্ত হৈছে কেৱল ইমানেই নহয় ডেংগীৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ৪টা অঞ্চলত ৰেড জোন ঘোষণা গুৱাহাটী জিলা প্ৰশাসনৰ গুৱাহাটীৰ ভাস্কৰ নগৰ কাৰ্বি পথ জোৰডৰ অম্বিকাগিৰি নগৰ আৰু বামুণী মৈদাম ৰেলৱে কলনীত ৰেড জোন ঘোষণা কৰিছে জিলা প্ৰশাসনে আপুনি গুৱাহাটী মহানগৰীৰ বাসিন্দা নেকি বা আপুনি গুৱাহাটী মহানগৰীত বসবাস কৰে নেকি যদি আপুনি মহানগৰীৰ বাসিন্দা বা আপুনি গুৱাহাটী মহানগৰীত কৰ্মসূত্ৰে হ'লেও বসবাস কৰি আছে তেন্তে সজাগ আৰু সতৰ্ক হওক আপুনি ডেংগীৰ পৰা ৰক্ষা কৰক নিজক আৰু আপোনাৰ পৰিয়ালক News X Report, DC Life 24